1996 চনৰ 17 জুলাই তাৰিখৰ পৰা মান্টাজক চেন্নাই নামে জনা যায় আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কাৰুণানিধিৰ কাৰ্যকালত 17 জুলাইৰ পৰা চেন্নাইক তামিলনাডুৰ ৰাজধানী হিচাপে ঘোষণা কৰা হয়। ইমোজিপেডিয়াই ৱৰ্ল্ড ইমোজি ডে পালন কৰিবৰ বাবে 17 জুলাই তাৰিখটো ব্যৱহাৰ কৰিছিল আৰু 2014 চনৰ পৰা এই ৱৰ্ল্ড ইমোজি ডে পালন কৰিবলৈ লয়। 1974 চনৰ 17 জুলাই তাৰিখে লণ্ডন টাৱাৰত বোমা বিস্ফোৰণৰ কাৰণে 41 জন লোক আহত হৈছিল। 1682 চনৰ 17 জুলাই তাৰিখে অসমত পিঠাগুলিৰ যুদ্ধ হয়। এই যুদ্ধ আহোম আৰু মোগলৰ মাজত হৈছিল। এই যুদ্ধ ব্ৰহ্মপুত্ৰ নদীৰ গেৰিচন আইলেণ্ডত হৈছিল। তেতিয়া আহোমৰ সেনাপতি আছিল দিহিং আলং বৰবৰুৱা আৰু মোগলৰ সেনাপতি আছিল মনজুৰ খান আৰু আলী আকবৰ।